আজি মানে দেই ৰাতিপুৱাই বৰুৱানী খুৰী আহি ওলাইছেহি নহয় বোলে ভৰবে আজি হেনো বোলে সেই মেট্ৰিক ৰিজাল্ট নিদিয়ে। মই বোলো খুৰী নিদিয়ে বুলি গম পালোঁ। ইয়াই কালি আৰু সোনকালে পালোঁ নহয় আমি আৰু মেট্ৰিকৰ ৰিজাল্ট দিব বুলি। একে বুকুখন ডিপিংকৈ মাৰিছে বুজিছনে। আমাৰ মানে একে মেট্ৰিকৰ ৰিজাল্ট বুলি ক'লে বুকুখন দপদপাই নাহে জানো। একে সোনকালে খাই বৈ শুই থাকিলোঁ। মই বোলো খুৰী আপোনালোকৰ দেখোন কোনোৱেই নাই, ইমান চিন্তা কৰিবলগীয়া কি আছে। তো খুৰীয়েতো লগতে ক'লে কোনো নাই বোলে। কি হ'ল সেই ভনীজনী ল'ৰাটো আছে নহয় আমাৰ, আৰু সেই গাঁৱৰ ভনীজনী ল'ৰাটো নাই জানো, সি একে তাহাঁতৰ ঘৰৰ কাষৰ ল'ৰাটোৱে যোৱা বছৰ ডিটেনশ্যন পাইছে। আমাৰ ইউহে তেনেকুৱাই, গতিকে ডিটেনশ্যন নাপালেও সেই চিঠি পত্ৰ লৈ ষ্টাৰ কিবা এটাতো পাবই। মই বোলো ৰাতিপুৱাই ভনীজনী ঘৰলৈ যাব লাগিব বুলি 8টা নাবাজোতে আমি কালি খাই বৈ শুই থাকিলোঁ। এতিয়া ৰাতিপুৱা উঠি আৰু যাবলৈ ওলাইছোঁ, ভনীজনীয়ে কৈছে আজি নিদিয়ে নহয়। মই বোলো কালি দেখোন পালোঁ দিলে বুলি। তাৰপৰা বোলে মামা হেনো নিজেই আহি পেলাই মোবাইলত কৈছেহি মোৰ মোবাইল হ'লে দেখোন মামা নাহিলে, তহঁতৰ মোবাইললৈ আহিছিলে নে মামা? মই বোলো ৰাতি দিলে বাৰু খবৰটো। মোৰ মোবাইলটোতে কিবা এটা গণ্ডগোল হৈছে, নহ'লে চবৰ মোবাইললৈ মামা আহি পেলাই নিজে নিজে কৈ যাব, সি মোৰ মোবাইললৈ মামা নাহিবনে? বৰুৱানে এনে কিখন জোগাৰ লগালোঁ। আৰু এইখন কি এবাৰ দিম এবাৰ নিদিম ন, গোটেই ল'ৰা ছোৱালী সোপাৰ লগত মাক বাপেকৰ আমাৰো একে বুকুখন টিপিং টিপিং কৰে, সৰু সৰু জীয়কেইটা গোটেইকেইটা উৰাই মাৰিছে পাই।